মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফলৰ বাবে 9জনীয়া সমিতি গঠন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলোক বুঢ়াগোহাঁইক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ দীপক কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি। এই কমিটিয়ে কিদৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত নিজা নিজা প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই 30 জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল। আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ hslc আৰু hsৰ ফলাফল ঘোষণাৰ বাবে কমিটি গঠন কৰা হৈছে। মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফলৰ বাবে 9জনীয়া সমিতি গঠন কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলোক বুঢ়াগোহাঁইক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেসৰ দীপক কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি। এইদৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত নিজা নিজা প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই 30 জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল।